মই যে কৈছিলোঁ যে এনেকৈ সন্তানবিলাকৰ প্ৰাপ্তি হোৱাৰ পিছত নাহিলে এনেকৈ বাবাই জতা দিয়ে। স্বাগতম জনাইছোঁ বড়োদৰা চেনেললৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো বিশেষকৈ অন্ধভক্তসকলক লৈ গৈছোঁ। মই ফেচবুকত কি ইউটিউবত কি সকলোৱে ভিডিঅ' বনাই আছে অগ্নিনাভ বাবাক লৈ, আৰু অন্ধভক্তবিলাকে মুখে কামুৰিবলৈ পায়হি আহি। আজি 4-5 দিনৰ পৰা মোৰ পিছত মানে বহুত বেয়াকৈ লাগিছে। অন্ধভক্তসকলে যিকোনো প্ৰকাৰে মানে হেৰি কৰিব লাগে, আৰু বহুতে কমেণ্টো কৰিছে মোৰ ভিডিঅ' ডিলিট কৰিবৰ কাৰণে, কিন্তু মইতো ভিডিঅ' ডিলিট নকৰোঁ। এইটো মানে চিধা কথা, মোক যি কৰে কৰক, মই ভিডিঅ' ডিলিট নকৰোঁ। এতিয়া তন্ত্ৰ মন্ত্ৰক লৈ পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিখিনি আইন বনাইছে সেইখিনি কি শিক্ষা বাইদেৱে নাজানাকৈ আছে নেকি? শিক্ষা বাইদেউ সকলোখিনিয়ে জানেই। ৰঙাঘৰৰ আলহী হ'ব শিক্ষা বাইদেউ অতি সোনকালে। চাব, মই আজি এটা ইউটিউবতে এটা ভিডিঅ' চাইছিলোঁ। সেই ভিডিঅ'টোতে মই গম পালোঁ যে শিখা মজুমদাৰ বাইদেউ অতি সোনকালে জেললৈ যাব বুলি শুনা পালোঁ। গতিকে তন্ত্ৰ মন্ত্ৰ ভগৱানৰ নামত যিখন মানে আপুনি হেৰি ৰচি পেলাই টকা ঘটাৰ যিখন বাহানা বনাই লৈছে, যিখন মানে যিটো ষড়যন্ত্ৰ বনাই লৈছে, ষড়যন্ত্ৰ ৰচিছে, গতিকে আপুনি জেললৈ যোৱাটো অন্ধভক্তই নিবিচাৰিব পাৰে, কিন্তু বাকী ৰাইজে বিচাৰিবই, কাৰণ নেপায় এনেকৈ। আজিৰ যুগত বেজালি কিবা কিবি এইবিলাক মানুহে বিশ্বাস নকৰে। আৰু এটা কথা হ'ল কি, আপোনাৰ মন্দিৰ ভাগত ভগৱান লম্বিছে, ভগৱান লম্বাৰ পিছত আপোনাৰ মন্দিৰ ভাগত আহি পেলাই হেৰি ভগৱান লম্বা মহিলাগৰাকীয়ে কয় আকৌ বিজ্ঞানক বিশ্বাস কৰিবিনে ভগৱানক বিশ্বাস কৰি, ভগৱানে বচাব নে বিজ্ঞানে বচাব? ভগৱানে কয় নেকি মই ভগৱান, মই তহঁতক বচাবলৈ আহিছোঁ বুলি? গতিকে যিখন মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো মানে পদক্ষেপ লৈছে, মই ধন্যবাদ জনাইছোঁ, আৰু মই সুখী হৈছোঁ এইটো পদক্ষেপত, এইখন আইন বনোৱাৰ কাৰণে। যিজন মানুহে অপেন চেলেঞ্জ কৰিছিলে মানে নিউজত আমাৰ শিখা মজুমদাৰ বাইদেউক, সেই মানুহজনে এটা পোষ্ট দিছে। শিখা মজুমদাৰ বাইদেৱে ডিচেম্বৰ 6 তাৰিখে ক'ৰবাত পিকনিক খাব গৈছিলে, মাছে মাংসই ফটো সহকাৰে দিছে এটা পোষ্ট। মই আপোনালোকক দেখাম পোষ্টটো। মানে মন্দিৰত পূজাও কৰে আৰু মাছে মাংসই ডকচিও খায়। আমাৰ সেইফালেতো নাখায়, আপোনালোকৰ ফালে খায় নেকি? ভিডিঅ'টোত মানে ফটোখনত সম্পূৰ্ণকৈ লিখা আছে যে পিকনিকত মাংসৰ অপেক্ষাত ভাতৰ টেবুলৰ ৰুদ্ৰাক্ষধাৰী চিকা, ভিডিঅ' ৰুদ্ৰাক্ষ মালা। গতিকে এইটো চিকেনৰ বাবে বোলে অপেক্ষা কৰি আছে। এইটো মই বনোৱা পোষ্ট নহয়, এইটো যোনজনে পোষ্টটো দিছে মই তেখেতৰ পৰা মই খালি স্ক্ৰীনশ্বট মাৰি পেলাই ৰাখিছিলোঁ, গতিকে দেখাইছোঁ। আমাৰ ফালে আকৌ এনেকৈ পূজাৰীসকলে মাছ মাংস কিন্তু নাখায় দেই, আপোনালোকৰ ফালে খাই চাগে। শিখা মজুমদাৰ বাইদেৱে অনলাইন শৰাই অফলাইন শৰাই সকলোখিনি মিলাই একদিনত কিমানখিনি টকা উপাৰ্জন কৰে, কিমান টকা তেওঁ ইনকাম কৰে, সেই ইনকামৰ লিষ্ট এখনো মই পাইছোঁ। গতিকে সেই লিষ্টখনো আপোনালোকক দেখুৱাওঁ, আপোনালোকে লিষ্টখনো চাই লওক। অনলাইনত আহিলে 9,01,800 টকা, অফলাইনত আহিলে 15,15,15,000 টকা। অল টোটেল অফলাইনৰ মূল্য, অনলাইন অফলাইন সকলো মিলাই পেলাই 24,16,800 টকা। হিচাপ কৰক, একদিনত যদি ইমান হয়, মাহেকত কিমান হ'ব? অন্ধভক্ত এতিয়া আকৌ মোক ক'ব যে তোক ভাগ দিয়া নাই কাৰণে তই এইবিলাক বকিছ, কিন্তু মোক ভাগ দিয়া নাই, মোক নিদিয়ে, সেইবিলাক কথা মই ক'বলৈ যোৱা নাই। কিন্তু আপোনালোকে কিমান টকা আপোনালোকে দিছে, তেখেতক ৰজা কৰিছে, সেইটো আপোনালোকক মই দেখুৱাইছোঁ। ঠিক আছে, মোৰ পিছত কামোৰাৰ আগতে মই কি কৈছোঁ সেইটো চাই ল'ব ভালকৈ। ঠিক আছে গাইজ, এতিয়া যে এই প্ৰুফখিনি যে মই দিলোঁ, এইখিনি যে মই দিলোঁ, এতিয়া মোক অন্ধভক্তই এনেকুৱাকৈ কামোৰ দিব, মানে উপায় নাই, মোৰ কথা ক'বলৈ ভাষা নাইকিয়া হ'ব। একো নাই, মই হাৰ নামানো, মই লাগি আছিলোঁ, লাগিয়ে থাকিম, আৰু এভিডেঞ্চ গোটাই থাকিম। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো
এটা লাইক কৰিব, এটা কমেণ্ট কৰি দিব। আজি ভিডিঅ'টো ইমানেই। আজি বিশেষকৈ মই ডিউটিত আছিলোঁ, ভিডিঅ' বনাবও পৰা নাই, গতিকে ইমানখিনিয়ে আজি বনালোঁ। কালি ভিডিঅ'টো অলপ ভালকৈ বনাবলৈ চেষ্টা কৰে। ধন্যবাদ, বাই বাই।